हेलो डियर्स তোমালোক সকলোকে পুনৰ আমাৰ চেনেলৰ আৰু এটা নতুন ক্লাছলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 6 এ নিউ ডে এ নিউ ৱে পাঠটো অসমীয়াত বুজিবলৈ চেষ্টা কৰিম তাৰ লগতে পাঠটোৰ লগত জড়িত থকা আমি প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম গতিকে পুনৰতে মই কৈ থওঁ যে এই ভিডিওটো যথেষ্ট হয়তো দীঘল হৈ যাব পাৰে হয়তো 25 মিনিটতকৈ বেছি হৈ যাব পাৰে কাৰণ এই পাঠটো যথেষ্ট দীঘল হয় গতিকে তেনেস্থলত মই তোমালোকৰ পৰা আশা কৰিছো তোমালোকে খুব মনোযোগেৰে ভিডিওটো চাবা আৰু এই ভিডিওটোক বুজিবলৈ চেষ্টা কৰিবা কাৰণ এই পাঠটোক বুজাবলৈ কিছু মোৰ সময়ৰ প্ৰয়োজন হ'ব গতিকে এতিয়া আমি পুনৰতে পাঠটোলৈ যাওঁ পাঠটোত কি আছে চোৱা ওকে সো পাঠটো মই হাইলাইটাৰডাল লৈ লৈছো সো পাঠটোত এই বক্সটোত কিছুমান কথা আছে আমি সেইখিনিটা বৰ্তমান নপঢ়ো কাৰণ এই সম্পৰ্কে মই তোমালোকক লাষ্ট ক্লাছত যথেষ্টখিনি তোমালোকক মই এটা স্পষ্ট ধাৰণা দিবলৈ চেষ্টা কৰিছিলো তোমালোকৰ স্পষ্টতা তোমালোক চাগে মই মানে আশা কৰিছো তোমালোকে এই কথাখিনি বুজি পালা এতিয়া কথাটো হ'ল আমি এই পাঠটোলৈ যাওঁ মই কিছু দীঘল লাইনত যাম মই লাইন বাই লাইন ইয়াত নুবুজাওঁ কাৰণ পাঠটো দীঘল হয় তোমালোকে সেইটো কাৰণে খুব মনোযোগেৰে মই যিখিনি পঢ়ি যাওঁ সেইখিনি শুনি যাবা ইয়াত কি কৈছে চোৱা ইট ৱাজ আৰ্লি ইভিনিং সীমা ডেকা drew the window curtains of her living room. She felt tired. Without switching on the light, she sat on the edge of her bed, lost in thought. মানে কথাটো কৈছে মানে এটা গধূলি মানে এটা ইভিনিং টাইমৰ কথা কৈছে পিছবেলা সময় এটাৰ কথা কৈছে আৰ্লি ইভিনিং বুলি ক'লে মানে যেনেকুৱা 3টা বজাৰ সময়টো সেই সময়টোৰ কথা কৈছে দ্যাট ইজ কল্ড আৰ্লি ইভিনিং টাইম তো ইয়াতে কি কৈছে যে সীমা ডেকা খুব চিন্তাত এটা কোঠালিত বহি আছিল আৰু সেই কোঠালিটোত তেওঁ মানে বহি থাকোঁতে সেই কোঠালিটো এন্ধাৰ হৈ আছিল তেওঁ সেই কোঠালিটোত থকা যিটো লাইট হয় লাইটৰ সুইচটো অন কৰা নাছিল আৰু তেওঁ কি কৰিছিল সিম্পলি যদি মই কওঁ তোমালোকে ফটোখন দেখিছানে এই ফটোখনে কি কৰিছে তেওঁ এই সীমা ডেকা কি কৰিছে খিৰিকীৰ কাষত গৈ পেলাই বহি আছে আৰু খুব দুখ মনেৰে বহি আছিলে ইয়াত কৈছে ন she sat on the edge of her bed মানে বিছনাখনৰ এটা কিনাৰত তেওঁ বহি আছিল আৰু lost in thought তেওঁ মানে কিবা এটা চিন্তা কৰি আছিল she recalled তাইৰ মনত পৰিছিল what Kalpana ma'am the manager of her office had told her before closing time মানে অফিস বন্ধ হোৱাৰ পূৰ্বে তেওঁলোকৰ অফিসৰ যিগৰাকী প্ৰবন্ধক আছিল মানে যিগৰাকী পৰিচালিকা আছিল যাক মেনেজাৰ বুলি কয় তেওঁৰ নাম আছিল কল্পনা মেম এই কল্পনা মেমে এই সীমা ডেকা কিবা এটা কথা কৈছিল আৰু সেই কথাটোক লৈ সীমা ডেকা খুব চিন্তাত পৰি আছিল আৰু সেই চিন্তাৰ মাজতে তেওঁ ৰুমত অকলে এন্ধাৰত বহি আছিল ঠিক আছে ইমানলৈকে বুজি পাইছা পৰিস্থিতিটো বুজি পাইছা ন তোমালোকে কি কৰিবা যে মই যেতিয়া কথাখিনি কৈ গৈছো তোমালোকে চকু বন্ধ কৰি কথাটোক মানে ইমাজিন কৰিব চেষ্টা কৰিবা মানে তোমালোকে কল্পনা কৰিব চেষ্টা কৰিবা তেতিয়া কি হয় ন তোমালোকে এতিয়াই ভিডিওটোক বুজিবলৈ চেষ্টা কৰা এতিয়া তোমালোকে কেৱল ভিডিওটো শুনা আৰু মই যিখিনি কৈছো সেইখিনি তোমালোকে চকু বন্ধ কৰি কল্পনা কৰা মই যিখিনি কৈ আছো তেতিয়া তোমালোকৰ কি হয় এটা ব্ৰেইনত মানে এটা পিকচাৰাইজেশ্যন হ'ব আৰু সেই পিকচাৰাইজেশ্যনটো তোমাক পাঠটো পঢ়াৰ ক্ষেত্ৰত বা বুজাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ঠিক আছে আৰু তোমালোকে কাখতে মানে যদি তোমালোকে মোৰ লগে পঢ়ি যাব বিচাৰিছা তেনেহলে তোমালোকে টেক্সট বুকখনো লগতে উলিয়াই ল'বা এতিয়া চোৱা এতিয়া কল্পনা মেমেনো সীমাক কি কৈছিলে চোৱা লুক সীমা it will take a few days to pay the staff their salary this month please tell the others too মানে কথাটো হ'ল যে কল্পনা মেমে সীমাক কৈছিল যে তোমালোকৰ এইটো মাহৰ দৰমহা কিছু পলম হ'ব আৰু এই কথাটো তুমি সকলোকে কৈ দিয়া বুলি সীমাই কল্পনা মেমে সীমাক অনুৰোধ কৰিছিল আৰু সেই কথাটোক লৈ সীমাৰ খুব বেছি কি হৈছিল চিন্তাত পৰিছিল তাই she was lost in thought in the room and মানে while sitting in the room যেতিয়া তাই সেই ৰুমটোত বহি আছিল তেতিয়া তাই সেই কথাটোক লৈ খুব চিন্তাত পৰিছিল ইমানলৈকে স্পষ্ট হৈছে এটা কিয়নো সীমা ডেকাৰ চিন্তা হৈছিল তাক আমি পৰৱৰ্তী স্লাইডছত এটা গম পাম ঠিক আছে এটা পৰৱৰ্তী স্লাইডলৈ যাওঁ ইয়াতে কি কৈছে চোৱা সীমা was quite upset by the information সেই যিটো কথা আছিল যিটো কল্পনা মেমে সীমাক কৈছিল তাক লৈ সীমা খুব বেছি আপসেট আছিল বুলি কৈছে although her mood didn't show her face কিন্তু সীমাক দেখাত তেনেকুৱা লগা নাছিল সীমা মানে দেখাত এনেকুৱা লগা নাছিল যে তাই খুব চিন্তাত আছে কিন্তু তাই ভিতৰৰ পৰা খুব চিন্তাত আছিল আৰু খুব দুখ মনা হৈ আছিল she was very upset ঠিক আছে and she needed তাইৰ প্ৰয়োজন হৈছিল এটা কিয় আপসেট আছিল why was she very upset ঠিক আছে তেওঁ কিয়নো আপসেট হৈ আছিল তো ইয়াতে কথাটো হ'ল যে she needed 12,000 rupees to pay Swati's school fees এটা আমি জুৱা যিটো আমাৰ ক্লাছ আছিল মই তোমালোকক ইন্ট্ৰোডাকচন দিছিলো সীমাৰ বিষয়ে স্বাতীৰ বিষয়ে পৰিচয় দিছিলো নাই এটা ইয়াতে স্বাতী কথাটো আহিলে স্বাতী কোন আছিল তোমালোকৰ মনত আছে নে স্বাতী was daughter of সীমা ডেকা গতিকে এই স্বাতীৰে স্কুল ফিজ দিবলগীয়া আছিল
ঠিক আছে। আৰু স্কুল ফিজ বহুত যথেষ্ট আছিল, ইট ৱাজ 12,000 ৰুপিজ, মানে হ'ল 12,000 টকাৰ স্কুল ফিজ দিবলগীয়া হৈ আছিল। আৰু সেই স্কুল ফিজ দিয়াৰ ক্ষেত্ৰত বা অন্যান্য বিভিন্ন খৰচৰ ক্ষেত্ৰত সীমাৰ মুখ্য যিটো উৎস আছিল, দ্য চ'ৰ্চ অফ হাৰ ইনকাম ইজ হাৰ জব। তাই য'ত চাকৰি কৰিছিল, য'ত কাম কৰি আছিল ন, যিটো কোম্পানীত তেওঁ কাম কৰি আছিল, সেই কোম্পানীৰ যিটো চেলেৰি তাই পায়, সেই চেলেৰিটোৱে আছিল তাইৰ চ'ৰ্চ অফ ইনকাম। আৰু এই মাহত সিহঁতৰ কোম্পানীৰ যিগৰাকী পৰিচালিকা আছিল কল্পনা মেম, তেওঁ কি কৈছিল যে তোমালোকৰ চেলেৰি এবাৰ দেৰি হ'ব, তোমালোকৰ দৰমহা দিয়াত দেৰি হ'ব। গতিকে সেই গোটেই বিষয়টোক লৈ পেলাই সীমা ডেকা খুব বেছি চিন্তাত পৰি আছিল। ঠিক আছে, এতিয়া বুজি পালোঁ। কাৰণ ইয়াক লৈ প্ৰশ্ন আছে পিছত যে সীমা ডেকানো কিয় ইমান আপছেট হৈ আছিল, তাক লৈ তোমালোকৰ এক্সাৰচাইজত যদি তোমালোকে চোৱা তাত কিছুমান কুৱেশ্যনছ আছে, তাৰ এটা কুৱেশ্যন এইটো হয়। ঠিক আছে, হোৱাই ৱাজ সীমা ডেকা আপছেট। ঠিক আছে, এতিয়া চোৱা তাৰপিছত কি কৈছে, মা হোৱাট আৰ ইউ ডুইং চিটিং ইন দিছ ডাৰ্ক ৰুম। স্বাতী ফ্লাং দ্য ড'ৰ অ'পেন। আৰু সেই সময়তে সেই যিটো কোঠালিত সীমা ডেকা বহি আছিল তাত স্বাতী আহে, চাগে বিদ্যালয়ৰ পৰা আহিলে, কাৰণ পিছবেলা সময় হয়, এতিয়া বিদ্যালয়ত এতিয়া ছুটি হয়। তাৰপাছত তাই কি কৰিলে, দুৱাৰখন যিহেতুকে বন্ধ কৰা আছিলে তাইক খুলি ৰাখিলে বুলি কৈছে, হাতখনেদি দুৱাৰখন খুলি ৰাখিলে আৰু লগতে কি কৰিলে, ছুইচ অন দ্য লাইট, আৰু তাই কি কৰিলে, লাইটটো অন কৰি দিলে। ঠিক আছে, লাইটৰ ছুইচটো অন কৰি দিলে, কাৰণ ৰুমটো কি আছিলে, ইট ৱাজ ডাৰ্ক ৰুম। চ' সীমাই কি কৰিলে, স্বাতীয়ে কি কৰিলে, তাই ৰুমটোত পোহৰ আনি দিলে। ঠিক আছে, ইউ লুক ৱৰিড মা, হোৱাটছ দ্য মেটাৰ। তোমাক খুব চিন্তাত থকা যেন লাগিছে মা, কি হ'ল কোৱাচোন বুলি সীমাই মাকক সুধিছে। তাৰপাছত কি কৈছে, দ্য চেলেৰি ফৰ দিছ মান্থ উইল বি লেট, আই এম ৱণ্ডাৰিং এবাউট। তেনেহ'লে সীমা ডেকাই কি কৰিলে, নিজৰ ছোৱালী মানে স্বাতীক স্পষ্টকৈ ক'লে যে এই মাহৰ দৰমহা কিছু পলম হ'ব আৰু মই তাকে লৈ চিন্তাত পৰিছোঁ, এনেকৈ কৈছে। দ্য ফিজ ডোণ্ট ৱৰি মা, উই উইল ফিগাৰ আউট ছামথিং। মানে সীমাই কৈছে যে তুমি মানে সেই ফিজটোক লৈ চিন্তা কৰিছা নেকি, গতিকে ইমান চিন্তা নকৰিবা, আমি কিবা এটা কৰিম। ঠিক আছে, এনেকৈ কৈ পেলাই সীমা মানে স্বাতীয়ে কি কৰিলে, সীমাক এটা এনকাৰেজমেণ্ট দিলে, এটা সাহস দিলে। ঠিক আছে, অ'কে। তাৰপাছত চোৱা, সীমা লুকড এট স্বাতীজ কাল্ম এণ্ড ৰেজলিউট ফেচ। মানে এই কথাটো শুনাৰ পাছত স্বাতীৰ খুব বেছি মানে চিন্তাত, যিদৰে সীমা ডেকা চিন্তাত আছিল, স্বাতী তেনেকুৱা চিন্তাত পৰা নাছিলে, তাই খুব মানে পিচফুল হৈ আছিলে, খুব মানে শান্তিত আছিলে। চ' ইয়াকে কৈছে কাল্ম, মই এই শব্দ অৰ্থটো তোমালোকৰ আগতে দিছিলোঁ। তাৰপাছত আহিলে ৰেজলিউট ফেচ, মানে হ'ল তাই খুব মানে দৃঢ়মনা হৈ আছিল, তাৰমানে চিন্তা কৰা নাছিল বেছিকৈ, তাই ভাবিছিল যে কিবা এটা আমি কৰিম। শ্বি ৱাজ ভেৰি কনফিডেণ্ট। ঠিক আছে, তাৰপিছত কি কৈছে, চি লুক চ' মেচিয়'ৰ। সীমা থট, সীমাই ভাবিলে মানে এণ্ড য়েট চি ৱাজ ইন ক্লাছ 10। মানে কথাটো কৈছে যে স্বাতী কোনটো ক্লাছত পঢ়ি আছিল, স্বাতী ৰিডছ ইন ক্লাছ 10। আৰু ক্লাছ 10ৰ এটা বাচ্চাৰ মাজত বা এজনী ছোৱালীৰ মাজত মানে ক্লাছ 10ত কি হয়, সচৰাচৰতে তোমালোক সৰু হৈ থাকিবা ন, তোমালোকে এতিয়াতো যথেষ্ট সৰু, ক্লাছ 8ত আছা, গতিকে ক্লাছ 10লৈকেও আমি সৰু হৈ থাকোঁ। তেনেস্থলত যিটো স্বাতীয়ে যিটো কমেণ্ট কৰিছিলে মাকক, যিটো কথা কৈছিলে মাকৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি, সেই কথাষাৰে মানে সীমা ডেকাক খুব বেছি সাহস দিছিল। আৰু তাই ভাবিছিল যে এজনী ক্লাছ 10ৰ ছোৱালী কেনেকৈ ইমান সাহসী হ'ব পাৰে, কেনেকৈ ইমান মেচিয়'ৰ হ'ব পাৰে, পৰিপক্ক হ'ব পাৰে। ঠিক আছে, মেচিয়'ৰ বুলি ক'লে যিকোনো পৰিপক্কতা, যেনেকৈ এতিয়া তোমালোকে পঢ়িব লাগে, এতিয়া পঢ়িব লাগে কিয় পঢ়িব লাগে, কাৰণ তোমালোকৰ ভৱিষ্যতত তোমালোকে পঢ়া শুনা কৰিলেহে তোমালোকে মানে কোৱালিফিকেশ্যনবোৰ পাবা। আৰু যদি তোমালোকৰ কোৱালিফিকেশ্যন নাথাকে, তোমালোকৰ যদি ডিগ্ৰীজ নাথাকে, তেনেহ'লে তোমালোকে বহুত কাম কৰিব নোৱাৰিবা। গতিকে এই কথাটো যোনে বুজি লয় ভালকৈ ন, কম বয়সত, সি ভালদৰে পঢ়া শুনা কৰে। কাৰণ কেৱল কোৱালিফিকেশ্যন হ'লেই নহ'ব, কোৱালিফিকেশ্যন কি হ'ব লাগিব, তাত মাৰ্কছ ভাল হ'ব লাগিব, তাত তোমাৰ নলেজ মানে তোমাৰ যিখিনি জ্ঞান হয়, সেই জ্ঞানখিনি যিটো ষ্টেণ্ডাৰ্ড, যিটো স্তৰ, সেইটো খুব বেছি উচ্চ খাপৰ হ'ব লাগিব, তেতিয়াহে তুমি আনক কি কৰিবা, আনৰ লগত কম্পিটিশ্যন কৰিব পাৰিবা। গতিকে এই গোটেই কথাবোৰ যেতিয়া বুজি পেলাই কোনোবা এটা বাচ্চাই পঢ়ে ক্লাছ 10, 12, 8, 9, 10, 12লৈকে, তো তাক আমি কি বুলি ক'ম, মেচিয়'ৰ বুলি ক'ম। সি মানে নিজৰ দায়িত্বক বুজি পাইছে। মেচিয়'ৰ বুলি ক'লে যিজনে নিজৰ দায়িত্বক বুজি পায়, ঠিক আছে, আৰু যিজন সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত মানে চেষ্টা চলায়, তেওঁক আমি মেচিয়'ৰ বুলি কওঁ। ঠিক আছে, তাৰপাছত চোৱা, তাৰপৰা কি কৈছে ইয়াত, এতিয়া ইয়াত কৈছে যে দ্য ফেচ অফ হাৰ লেট হাজবেণ্ড কেম টু হাৰ মাইণ্ড। হি হেড পাছড আৱে নিয়েৰলি 5 years ago. She imagined how proud Swati's father would have been of her. অ'কে, চ' এই সময়তে কি হ'ল ন, সীমা ডেকাৰ মনলৈ স্বাতীৰ বাপেক, যিহেতুকে স্বাতীৰ বাপেক জীয়াই থকা নাই, গতিকে সেই স্বাতীৰ বাপেকৰ যিখন মুখ, সেই মুখখন তেওঁৰ মানে মনলৈ আহিলে, আৰু তেওঁ ভাবিব ধৰিলে যে আজি যদি এই বাপেক জীয়াই থকা হ'লে কিমান ভাল পালে হয় যে তাই মানে
কণমানিজনী ইমান কথা জনা হ'ল সেই কথাটোক লৈ মানে খুব গৌৰৱ অনুভৱ কৰিলে হয় প্ৰাউড ফিল কৰিলে হয় সেইটো কথা তাৰপাছত কি কৈছে চোৱা হি উড হেভ বিন ইভেন মোৰ প্ৰাউড এইখিনিতো পঢ়িলোঁ তাৰপাছত আৰু ইয়াতে কি কৈছে যে হি উড হেভ বিন ইভেন মোৰ প্ৰাউড টু ন' ডেট হিজ ডিয়াৰ লিটিল স্বাতি was adored by the teachers and her classmates at school মানে কৈছে যে স্বাতি এনেকুৱা নহয় যে কেৱল স্বাতি মানে ঘৰতে মেচিয়ৰ নহয় she is also very mature in the classroom she is very intelligent girl that is why she was adored বুলি ক'লে তাইক মানে সকলোৱে মৰম কৰিছিল তাইক সকলোৱে ৰেছপেক্ট কৰিছিল ঠিক আছে এটা শিক্ষকে কি কৰিব মৰম কৰিব আৰু ক্লাছমেটছে কি কৰিব তাইক মৰমৰ লগতে তাইক সন্মানো কৰিব সেইটো কথা মানে স্বাতি was very she had a very pleasant personality তাই খুব মানে এটা ভাল ব্যক্তিত্বৰ অধিকাৰী আছিল বুলি কৈছে তাৰপিছত কি কৈছে চোৱা ইউ ন' তুমি জানানে স্বাতিয়ে কিবা এটা ক'বলৈ আৰম্ভ কৰিলে তুমি জানানে এনেকৈ কৈছে এতিয়া কি কৈছে চোৱা she began to tell her about a lady from an NGO who had visited their school to create awareness on entrepreneurship development and self-reliance okay তো স্বাতিয়ে কিবা এটা ক'ব ধৰিলে কি ক'ব ধৰিলে যে আজি সিহঁতৰ বিদ্যালয়ত কিবা এটা হৈছিল আৰু সেই কিবা এটানো কি হৈছিল সেই সম্পৰ্কে ক'লে এতিয়া মই আৰু এই লাইনটো পঢ়িলে কথাটো আৰু স্পষ্ট হ'ব অ'কে চ' কি কৈছে চোৱা Swati suggested to her mother that they could try the NGO for some help. Okay. তো স্বাতিয়ে ক'ব ধৰিলে যে আজি আমাৰ বিদ্যালয়লৈ এটা NGO আহিছে এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আহিছিল মানে হ'ল এটা বেচৰকাৰী সংস্থা আহিছিল আৰু সেই সংস্থাটোৱে কি কৰিছিল সেই সংস্থাটোৱে কি কৰি আছে সেই সংস্থাটোৱে এণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট এণ্ড ছেল্ফ ৰিলায়েন্সৰ ওপৰত সজাগতা আনি আছে মানে কথাটো এইটো হ'ল যে এণ্টাৰপ্ৰিনৰশ্বিপ মই তোমালোকক যোৱাকালি বুজাইছিলোঁ সেই আমৰ এটা উদাহৰণ দি বুজাইছিলোঁ নহয় যে আম বিক্ৰী কৰা এজন বিজনেছমেন কিন্তু সেই আমৰ যদি জুচ বনাই কোনোবা এজনে যদি মানে তোমাৰ গাঁৱৰ বাহিৰত ছাপ্লাই কৰি আছে তো তাক আমি এণ্টাৰপ্ৰিনৰশ্বিপ বুলি ক'ম সেই গোটেই কামখিনিক ঠিক আছে তেওঁক এণ্টাৰপ্ৰিনৰ বুলি ক'ম এতিয়া কথাটো হ'ল যে এণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট এণ্ড ছেল্ফ ৰিলায়েন্স মানে হ'ল এই বিষয়টোক লৈ কি কৰিছিল এই যিটো NGO আছিল NGOটোৱে কি কৰিছিল মানুহৰ মাজত সজাগতা আনিছিল যে কিদৰে আমি এণ্টাৰপ্ৰিনিয়ৰেল কাম কৰি বা যিকোনো ব্যৱসায়িক মানসিকতাৰে আমি কি কৰিব পাৰোঁ আমি কেনেকৈ ছেল্ফ ৰিলায়েণ্ট হ'ব পাৰোঁ মানে আমি কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ সেই সম্পৰ্কে মানুহক তেওঁলোকে শিক্ষা দি আছিল মানুহৰ মাজত সজাগতা আনিছিল মানে চিম্পলি যদি ক'ব যাওঁ যে তেওঁলোকে আত্মনিৰ্ভৰশীলতাৰ ওপৰত মানুহৰ মাজত সজাগতা আনি আছিল কোনে আনি আছিল সেই NGOটো আনি আছিল NGOটোৰ নামটো কি আছিল দ্য নেম অফ দেট NGO ৱাজ ব্ৰেভ মাদাৰ্ছ এতিয়া চোৱা তাৰপিছত কি কৈছে স্বাতিয়ে লগতে ক'লে যে তাই মাকক ক'লে যে আমি এই NGOটোক কি কৰিব পাৰোঁ কিছু সহায়ৰ কাৰণে আমি অনুৰোধ কৰিব নোৱাৰোঁনে এনেকৈ স্বাতিয়ে মাকক ছাজেষ্ট কৰিলে মানে এটা পৰামৰ্শ দিলে তাৰপিছত কি কৈছে চোৱা she looked at her diary where she had jotted down the number of the lady's mobile phone মানে সেই সংগঠনটোৰ এগৰাকী মহিলা আছিল সেই মহিলাগৰাকীয়ে স্বাতিহঁতৰ বিদ্যালয়ত তেওঁৰ মোবাইল নাম্বাৰটো দিছিল যিটোক স্বাতি কি কৰিছিল জটেড ডাউন মানে হ'ল খৰকৈ লিখি লোৱা ডেট ইজ কল্ড জটেড ডাউন মানে লিখি লৈছিল ঠিক আছে আৰু সেই নাম্বাৰটো তেওঁ বিচাৰিছিল কোনে বিচাৰিছিল স্বাতি বিচাৰি আছিল এণ্ড ৰেং হাৰ আপ আৰু তাইলৈ ফোন কৰিলে তাৰপিছত কি কৰিলে she introduced herself reminding her of her visit to their school and she also told lady about her mother and sought her guidance to start a small business মানে স্বাতি ৰখি নাথাকিলে স্বাতিয়ে লগে লগে সেই নাম্বাৰটো উলিয়াই পেলাই তেওঁ ফোন কৰিলে আৰু সেই মহিলাগৰাকীক তাই নিজৰ চিনাকি দিলে আৰু তাৰ লগতে তাই নিজৰ মাকৰ বিষয়ে ক'লে যে তাইৰ মাকে এটা সৰু ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেনেস্থলত কেনেকুৱা ধৰণৰ পৰামৰ্শ মানে তেওঁ কি কৰিলে স্বাতি কি কৰিলে সেই মহিলাগৰাকী বা সেই NGOটোৰ পৰা পৰামৰ্শ বিচাৰিলে সহায় বিচাৰিলে বুলি কৈছে তেতিয়া সেই ৰেছপন্সত কি কৰিলে চোৱা মানে NGOটো সেই মহিলাগৰাকীয়েনো কি ক'লে চোৱা কি কৈছে চোৱা দ্য লেডি sounded very warm and helpful and told Swati to send her mother to her office brave mothers the next day at 10 o'clock in the morning মানে মহিলাগৰাকীয়ে স্বাতিৰ কথাখিনি খুব গুৰুত্ব সহকাৰে ল'লে আৰু স্বাতিৰ মাকক মানে অহা কাইলৈৰ 10টা বজাত সেই তেওঁলোকৰ অফিচলৈ মাতি পঠালে যে তোমাৰ মাক আমাৰ অফিচলৈ পঠাবা তেনেকৈ মানে the woman was মানে the lady of that NGO was very she was very helpful আমি ক'ব পাৰোঁ হয় নাই তাৰপিছত কি কৈছে চোৱা
মই চোৱা মই এটা শব্দ অৰ্থ বুজোৱা নাই, তোমালোকে অভাৰঅল আইডিয়াটো ল'লেই হ'ব। কিন্তু তোমালোকক যিখিনি নতুন শব্দৰ অৰ্থ মই লিখি দিছোঁ, চ' তোমালোকে সেইখিনি জানিবা, সেইখিনি তোমালোকে মনত ৰাখিব লাগিব। কাৰণ আমি এটা দুটাকৈ নতুন শব্দ শিকিলে আমাৰ যিটো ৱৰ্ড ষ্টক হয় সেইটো ৰিচ হয়, মানে সেইটো ভাল হয়। আৰু মই তোমালোকক কৈছিলোঁ মই মাজে মাজে ইংৰাজী শব্দ ব্যৱহাৰ কৰিম, কাৰণ আমি কি পঢ়ি আছোঁ, ইংৰাজী বিষয়টো পঢ়ি আছোঁ। চ' ডেট ইজ ৱাই ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু ইউজ ইংলিছ। অ'কে, we should know how to express ourselves in English. That is why I am here to use English frequently. মই বহু সময়তে ইংৰাজী ব্যৱহাৰ কৰিম। গতিকে সেইটো কাৰণে হয়তো তোমালোকে কিছু জটিলতা অনুভৱ কৰিব পাৰা। বাই দ্য ৱে বেলেগ ৰাস্তা নাই, আমি এনেকৈ ইংৰাজী শিকিব লাগিব। তাৰপাছত চোৱা, স্বাতি ৱাজ অভাৰজয়েড এট দ্য লেডিজ ৰেছপন্স। মানে সেই লেডিগৰাকীৰ যিটো ৰেছপন্স আছিলে, মানে সেই যিটো লেডিগৰাকী যিহেতুকৈ স্বাতিৰ মাকক মাতি পঠালে ন, তাক লৈ স্বাতি খুব বেছি ভাল পালে বুলি কৈছে। এণ্ড শ্বি হাগড হাৰ মাদাৰ্ছ টাইটলি এণ্ড ট'ল্ড হাৰ ডেট এভৰিথিং উড বি অল ৰাইট। তাই মাকক সাৱটি ধৰিলে আৰু ক'লে সকলো ঠিক হৈ যাব, তুমি চিন্তা কৰিব নালাগে। মানে স্বাতি ৱাজ ভেৰি ছাপৰ্টিভ, হয় নাই? স্বাতি বহুত কি আছিল, ছাপৰ্টিভ আছিল। তোমালোকো তেনেকৈ ছাপৰ্টিভ হ'বা। মা দেউতাই যেতিয়া সহায় বিচাৰে, সহযোগিতা বিচাৰে, ইউ শ্বুড হেল্প দেম, ইউ শ্বুড বি ভেৰি ছাপৰ্টিভ টু দেম। ৱেল, চ' এইটো কথা আমি ইয়াৰ পৰা শিকি আছোঁ, ঠিক আছে। তাৰপিছত চোৱা, তাৰপৰা কি কৈছে, সীমা কুডন্ট হাইড হাৰ টিয়াৰ্ছ হাউ কুইকলি হাৰ লিটিল গাৰ্ল হেড গ্ৰ'ন আপ। মানে সীমাৰ খুব মৰম আহি গ'ল ছোৱালীলৈ, ঠিক আছে, যে কেনেকৈ ইমান সৰু ছোৱালীজনী ইমানখিনি কথা জনা হ'ল। এজনী ক্লাছ 10 পঢ়া ছোৱালীয়ে আজি মোৰ সমস্যাটো সমাধান কৰি দিছে। মই মাক হিচাপে মানে তাই মানে সীমা ডেকাৰ মনত খুব ছোৱালীলৈ মৰম জাগি আহিলে আৰু চকুলে পানী ওলাই আহিলে মৰমতে, ঠিক আছে। তাৰপাছত কি কৈছে চোৱা, দ্য ফলোয়িং মৰ্ণিং সীমা মেট দ্য লেডি এণ্ড টকড হাৰ এবাউট হাৰ হোপছ অফ ছেটিং আপ এ স্মল বিজনেছ। তাৰপিছত পিছদিনাখন ৰাতিপুৱা সীমা গ'ল তালৈ আৰু গৈ পেলাই তাত কি কৰিলে, তাই নিজৰ গোটেই মানে যিটো বিজনেছ তেওঁ কৰিব বিচাৰিছে সেই সম্পৰ্কে মহিলাগৰাকীক কথাখিনি জনালে। তাৰপাছত কি হ'ল চোৱা, দ্য লেডি টুক হাৰ টু এ লাৰ্জ ৰুম ৱেৰ এ গ্ৰুপ অফ উইমেন ৱেৰ ষ্টিচিং চফ্ট ডলছ। মানে সেই মহিলাগৰাকীয়ে সীমা ডেকাক এটা ৰুমলৈ লৈ গ'ল। তাত কি হৈছিলে, মহিলা কিছুমানে কি কৰি আছিল, পুতলা বনাই আছিল। পুতলা মানে ষ্টিচিং বুলি ক'লে চিলাই আছিল, ঠিক আছে। এতিয়া যে তোমালোকে যে এতিয়া ছোৱালীবোৰে বিশেষকৈ এইবোৰ যে কি আছিলে যে ডলছবোৰ থাকে ন, এইটো মই পাহৰি গ'লোঁ কি বুলি কয়, টেডি বিয়াৰবোৰ। তো টেডি বিয়াৰবোৰ কি হয়, সেইবোৰ কিছুমান এনেকুৱা ধৰণৰ মানে কিছুমান মানুহেও চিলায়, কিছুমান মেচিনেও চিলায়। গতিকে এই চিলাই কৰি পেলাই তেনেকুৱা ধৰণৰ যিটো ডলছ বনায়, চ' ডেট ইজ কল্ড চফ্ট ডলছ। মানে চিম্পল কথাটো এইটোৱে যে পুতলা বনাইছে, তেওঁলোকে পুতলা চিলাইছে। পুতলা সৰু হ'ব পাৰে, পুতলা ডাঙৰো হ'ব পাৰে, ঠিক আছে। চফ্ট ডলছ বুলি ক'লে প্লাষ্টিকৰ পুতলা নহয়, এইবোৰ কিছুমান কাপোৰ বা কপাহেৰে বনোৱা পুতলা আছিল, যাক চিলাই কৰি বনোৱা হৈছিল। আৰু চিলাইটো কি বুলি কয় ইংৰাজীত, ষ্টিচিং বুলি কয়। দ্য উইমেন ৱৰ ব্লু শাৰীজ এণ্ড এপ্ৰনছ। মানে হ'ল তাত থকা মহিলাসকলে কি পিন্ধি আছিল, তেওঁলোকে নীলা ৰঙৰ শাৰী পিন্ধি আছিল। আৰু এপ্ৰনছ বুলি ক'লে মানে তেওঁলোকে এটা ড্ৰেছ পিন্ধি আছিল। এপ্ৰনছ বুলি ক'লে এনেকুৱা হয়, এটা প্ৰটেক্টিভ ড্ৰেছ হয়। মানে এতিয়া ক'বলৈ গ'লে চ' এপ্ৰনছ বুলি ক'লে এনেকুৱা, ছাপ'জ এগৰাকী মহিলা হয়, ঠিক আছে। এতিয়া তেওঁ কিবা এটা পিন্ধি আছে, তাৰপিছত ভালকৈ বনাই দিছোঁ। ছাপ'জ এগৰাকী মহিলা হয়, মানে কোনোবা হয়, এইটো বাদ দিয়া। তোমালোকে কেতিয়াবা চেফবোৰ দেখিছা, এই যে খানা বনোৱাৰ সময়ত যে যিকোনো ধৰণৰ চেফবোৰে কি কৰে, ওপৰত কিবা পিন্ধি লয় নহয় এখন বগাকৈ। তোমালোকে যদি ৰেষ্টুৰেণ্টত যোৱা, তাত তুমি যদি কেতিয়াবা কিটচেনটো ফালে চোৱা, তেতিয়া তোমালোকে দেখিবা যে তাত যিজনে বনায় ন, যিজন যি ৰান্ধনি থাকে ন, বা তোমালোকে সবাহে সকামে দেখিছা নাই, ৰান্ধনিগৰাকী কি কৰে, বা বিয়াৰ সময়ত দেখিছা নাই, যিজনে খাদ্য বনায় তেওঁ কি কৰে, এটা প্ৰটেক্টিভ মানে এটা বস্তু পিন্ধি থাকে। তেওঁ কি কৰিব, এতিয়া মই বুজাবলৈ অলপ দিগদাৰ হৈছে, মানে এটা চোলা পিন্ধি থাকে। তেওঁৰ যিটো চোলা আছে ন, তাৰ ওপৰত এটা চোলা পিন্ধি থাকিব, টুপি পিন্ধি থাকিব, মুখত কিবা এখন লগাই ৰাখিব। তো এইটোকে কি বুলি কয়, এপ্ৰনছ বুলি কয়। মুখত বা ইয়াত লগাই ৰখা নাই কোনো, কিন্তু তেওঁলোকে এপ্ৰনছ পিন্ধি আছিল, মানে তেওঁলোকে চিম্পলি এটা ইউনিফৰ্ম পিন্ধি আছিল। আমি চিম্পলি সেইটো বুজিম। আৰু ইউনিফৰ্মটোত কি আছিল, ব্ৰেভ মাদাৰ এম্ব'জ অন দেয়াৰ ড্ৰেছ। আৰু সেই ইউনিফৰ্মটোৰ ওপৰত ব্ৰেভ মাদাৰ্ছৰ এটা প্ৰতীক, তেওঁলোকৰ মানে লিখা, মানে এটা কি বুলি ক'ম, এম্ব'জ অন দেয়াৰ ড্ৰেছ বুলি ক'লে মানে এটা প্ৰতীক তেওঁলোকৰ ড্ৰেছটোত লাগি আছিল। যেনেকৈ এতিয়া তোমালোকে যিখন স্কুলৰ হয়, তোমালোকৰ ইউনিফৰ্মত সেই স্কুলখনৰ প্ৰতীক চিহ্ন এটা থাকে নাই, তো তেনেকুৱা ধৰণে, ঠিক আছে। তাৰপিছত কি কৈছে চোৱা, দ্য লেডি এক্সপ্লেইন টু সীমা ডেট দেয়াৰ NGO was a self-help group. We offer vocational training in variety of fields like
টয় মেকিং, এমব্ৰইডাৰী, টেইলৰিং, কুলিনাৰী আৰ্ট, মোবাইল ফোন ৰিপেয়াৰিং এণ্ড ছ' অন। মানে মহিলাগৰাকীয়ে কি ক'লে, মহিলাগৰাকীয়ে সীমা ডেকাক ক'লে যে আমি কি কৰোঁ, আমি আমাৰ এই NGOটো কি হয়, এটা ছেল্ফ হেল্প গ্ৰুপ হয়, এটা আত্মসহায়ক গোট হয়। আৰু আমি কি কৰোঁ, মহিলাসকলক ট্ৰেইনিং দিওঁ, প্ৰশিক্ষণ দিওঁ। কি প্ৰশিক্ষণ দিওঁ, আমি মহিলাসকলক পুতলা বনোৱা হৈ গ'ল, এমব্ৰইডাৰী বুলি ক'লে ফুল বুটা, ফুল নুবুটে জানো, এতিয়া তোমালোকৰ মাহঁতে বা বাহঁতে চাগে কৰিছে, গতিকে সেই ফুল বুটাটোক এমব্ৰইডাৰী বুলি কয়। টেইলৰিং হৈ গ'ল, মানে কাপোৰ চিলোৱা। এণ্ড কুলিনাৰী আৰ্ট বুলি হ'ল যিটো মই তোমালোকক বুজাইছিলোঁ পূৰ্বতে, যে যিটো খাদ্য বনোৱাৰ লগত, কেৱল বনোৱা নহয়, খাদ্য কেনেকৈ পৰিৱেশন কৰিব লাগে, সেই গোটেইখিনি যেতিয়া আমি শিকোঁ, বা সেই গোটেইখিনিক যিটো কলা হয় ন, ডেট আৰ্ট ইজ কল্ড কুলিনাৰী আৰ্ট। ঠিক আছে। এতিয়া তোমালোকে কেতিয়াবা ভাল যদি হোটেলত যোৱা বা ৰেষ্টুৰেণ্টত যোৱা, তাত চাবাচোন তোমালোকে খাদ্যবোৰ খুব ধুনীয়াকৈ সজাই মেলি দিয়ে। আৰু এই গোটেই যিটো কৌশল, মানে যিটো কলা হয় ন, বা যিটো স্কিল হয়, সেইটোকে কুলিনাৰী আৰ্ট বুলি কয়, বা কুলিনাৰী স্কিল বুলি কয়, কৌশল বুলি কয়। আমি ইমান নাযাওঁ বা ডিটেইলত, আমি জাষ্ট এটা কথা জানি থ'বা যে এইটো কি আছে, ৰন্ধন কাৰ্যৰ লগত জড়িত, কাৰণ এই শব্দটো তোমালোকে নতুন পাইছা। ঠিক আছে। আৰু এই কুলিনাৰী আৰ্টটোৰ মানে ইয়াতে কোন এক্সপাৰ্ট আছিলে, সীমা ডেকা এক্সপাৰ্ট আছিলে, সেইটো কাৰণে মই এই শব্দটোত বেছি জোৰ দি আছোঁ। মোবাইল ফোন ৰিপেয়াৰিং তোমালোকে গম পাইছাই। তাৰপিছত কি হ'ল চোৱা, সীমা টেল মি হোৱাট ইউ আৰ গুড এট, উইল বি গিভিং ইউ ট্ৰেইনিং ইন ডেট এৰিয়া। মহিলাগৰাকীয়ে সীমাক সুধিলে, তুমিনো কি, মানে কিহত তুমি ভাল হয় কোৱাচোন, আমি তোমাক সেই ক্ষেত্ৰটোতে কি দিম, ট্ৰেইনিং দিম বুলি কৈছে। ওৱান্স ইউ ফিনিছ ইউৰ ট্ৰেইনিং উইল বি অফাৰ্ড এ স্মল লোন টু ষ্টাৰ্ট এ বিজনেছ। যেতিয়া তোমাৰ ট্ৰেইনিং শেষ হ'ব, তেনেহ'লে তোমাক আমি এটা সৰু লোন দিম। লোন বুলি ক'লে এটা ঋণ দিম, যাৰ জৰিয়তে তুমি নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিবা বুলি সীমাক মহিলাগৰাকীয়ে কৈছে। তাৰপিছত কি কৈছে চোৱা, দ্য লেডি এপ্ৰিচিয়েটেড, তাৰপিছত কি আছিলে, আই উড লাইক টু চুজ কুলিনাৰী ট্ৰেইনিং এজ এ ভকেশ্যন চিন্স আই লাভ কুকিং। তাৰ সীমাই ক'লে যে মই যিহেতুকে মানে বনাই কোনাই ভাল পাওঁ, গতিকে মই কুলিনাৰী আৰ্টটোৱে শিকিম বুলি ভাবিছোঁ। ঠিক আছে। তাৰপিছত কি হ'ল চোৱা, said Sima, the lady appreciated Sima's confidence and gave her an idea of her business potential in this area. মানে মহিলাগৰাকীয়ে সীমাৰ এই কথাটোত খুব ভাল পালে, আৰু সীমাক খুব আত্মবিশ্বাসী দৰে তেওঁৰ অনুভৱ হ'ল। আৰু তেওঁ সেই কুলিনাৰী আৰ্টৰ জৰিয়তেনো কেনেকৈ তেওঁ মানে সীমাই ইনকাম কৰিব পাৰে, সেই সম্পৰ্কে মহিলাগৰাকীয়ে সীমাক জনালে বুলি কৈছে বহুতখিনি কথা। এতিয়া কি ক'লে চোৱা, তেওঁ ক'লে, উই অফাৰ কেটাৰিং ছাৰ্ভিচেছ ছাচ এজ টিফিন ছাৰ্ভিচেছ to office goers and working women staying in paying guest accommodation. মানে তেওঁ কৈছে যে আমি কি কৰোঁ, উই অফাৰ কেটাৰিং ছাৰ্ভিচেছ বুলি ক'লে মানে এনেকুৱা যে তোমালোকে যেতিয়া যিকোনো মহানগৰত থাকিবা ন, এতিয়া আমাৰ ইয়াতে সেইটো নাই, তোমালোকে আমি দেখা নাই, কিন্তু তাত কি হয়, মানুহৰ মানে কি হয়, তাত খুব যান জঁট ভিৰ থাকেতো, তেনেস্থলত এজেগাৰ পৰা এজেগালৈ যোৱাটো খুব সময় লৈ লয়। তেনেস্থলত মানুহে তাত মানে ৰাতিপুৱা সময়টোত খোৱা বোৱা বনাবলৈ খুব মানুহৰ কষ্ট হয়। তেনেস্থলত তেওঁলোকে কি কৰে, টিফিন যদি ক'ৰবাৰ মানে তেনেস্থলত তেওঁলোকে কি কৰে, বিভিন্ন ধৰণৰ মানুহৰ লগত তেওঁলোকে যোগাযোগ কৰে। আৰু সেই মানুহ বা সেই কিছুমান মানে তাত সংস্থা থাকে, তেওঁলোকে কি কৰে, তেওঁলোকক খাদ্যৰ যোগান ধৰে। মানে চিম্পল কথাটো এইটো, যেনেকৈ এতিয়া আমি কি কৰোঁ, আমি ঘৰত টিফিন বনাই লৈ আনো না স্কুললৈ, কিন্তু ডাঙৰ মহানগৰত মানুহ খুব ব্যস্ত হয়, সেইকাৰণে তেওঁলোকে টিফিন বনাবলৈ ইভেন তেওঁলোকৰ হাতত সময় কম থাকে। তেনেস্থলত তেওঁলোকে টিফিন কিনে, আৰু সেই টিফিনবোৰ কোনোবাই বিক্ৰী কৰে, গম পাইছা নাই। এতিয়া ধৰি লওক ৰাতিপুৱা ৰুটি হৈ গ'ল, চব্জি হৈ গ'ল, এই চব দি পেলাই কোনোবাই টিফিনটো ধৰি লওক 50 টকা 60 টকাত বিক্ৰী কৰি আছে। তো এইটোকে কয় কেটাৰিং ছাৰ্ভিচেছ বুলি কয়। ইয়াত মানে এই লেচনটোৰ একৰ্ডিং কেটাৰিং ছাৰ্ভিচেছ বুলি ক'লে বিভিন্ন আছে। এতিয়া বিয়াত যে এতিয়াতো আমাৰ সচৰাচৰতে আমাৰ যিবোৰ বিয়া আছে, সেই বিয়াবোৰতনো কি আৰু গাঁৱৰ মানুহে খুৱায় ন, কিন্তু ক'ব গ'লে মানে কেটাৰিং, এতিয়া যদি বিয়াত কোনোবা এটা ধৰি লওক দল এটা আহি পেলাই গোটেই কোনোৱা মানুহক খোৱা মেলোৱা যদি দায়িত্ব লৈছে আৰু তাৰ বিনিময়ত পইচা লৈছে, তাক আমি কি বুলি ক'ম, তেওঁলোকক আমি ক'ম কেটাৰিং ছাৰ্ভিচ দিয়া বুলি ক'ম। শব্দবোৰ জানি থ'বা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত কি কৈছে চোৱা, মানে সেইটোৱে কৈছে যে আমি কি কৰিব পাৰোঁ, তুমি খানা বনাবা, আৰু তুমি এই যিসকল মহিলা বা পুৰুষ আছে তেওঁলোকক তুমি কি কৰিব পাৰা, তোমাৰ খাদ্য তুমি যোগান ধৰিব পাৰা, আৰু তাৰ বিনিময়ত তুমি তেওঁলোকৰ পৰা টকা ল'বা, চাৰ্জ কৰিবা তেওঁলোকক। তেনেকৈ মানে তেওঁ বুজালে চিম্পলি। তাৰপিছত কি কৈছে যে উই উইল বি ট্ৰেইন টু কুক ডিফাৰেণ্ট ৰেচিপিজ ডেট উই চাৰ্ভ ফৰ লাঞ্চ এণ্ড ডিনাৰ। মানে কৈছে যে তোমাক আমি বিভিন্ন ধৰণৰ খাদ্য বনাবলৈ শিকাম, যাক তুমি এতিয়া লাঞ্চ বুলি ক'লে কি বুলি লাঞ্চ আৰু ডিনাৰ বুলি ক'লে, লাঞ্চ বুলি ক'লে দুপৰীয়াৰ আহাৰটোক লাঞ্চ বুলি কয়, আৰু ৰাতিৰ আহাৰটোক ডিনাৰ বুলি কয়, আৰু ৰাতিপুৱা যিটো খাওঁ তাক আমি ব্ৰেকফাষ্ট বুলি কওঁ। গতিকে এতিয়া দুপৰীয়া আৰু ৰাতিৰ আহাৰটো
মানে কি আহাৰ কেনেকুৱা ধৰণৰ খাদ্য বনাব লাগে সেই সম্পৰ্কে মানে চিম্পল কথা হ'ল যে খাদ্য বনাবলৈ শিকাম যে যাৰ জৰিয়তে আমি তোমাক মানে মহিলাগৰাকীয়ে সীমাক ক'লে যে তোমাক আমি ডিফাৰেণ্ট ৰেচিপি শিকাম আৰু তুমি কি কৰিবা সেইবোৰ শিকি পেলাই তুমি তেওঁলোকক খাদ্যৰ যোগান ধৰিবা চিম্পল সেইটো তাতকৈ বেছি বুজিব নালাগে ইউ উইল বি অলছ' লাৰ্ণ এবাউট পেকিং এণ্ড হেণ্ডলিং আমি তোমাক কেনেকৈ খাদ্যক পেক কৰে আৰু কেনেকৈ খাদ্যক মানে এজেগাৰ পৰা এজেগালৈ লৈ যায় এই গোটেইখিনি কথা শিকাম বুলি ক'লে কেলৈ কাৰণ কেৱল খাদ্য বনালেই নহ'ব ন তাক তুমি পেকিং কৰিবও জানিব লাগিব যাতে খাদ্য নষ্ট নহয় যাতে খাদ্য ঠাণ্ডা হৈ নাযায় যাতে তাত চাফা হৈ থাকে খাদ্যখিনি তাৰপিছত উইল হেভ টু এচিয়'ৰ ইয়'ৰ কাষ্টমাৰ্ছ এই গোটেইটো মই এবাৰ পঢ়ি দিছোঁ অফ গুড কোৱালিটি ফুড এণ্ড হাইজেনিক ষ্টেণ্ডাৰ্ডছ সীমা লুকড এ বিট কনফিউজড although she was listened attentively মানে কথাটো হ'ল যে তেওঁ লগতে ক'লে যে আমি তোমাক কেনেকৈ খাদ্যটোক চাফা কৰি ৰাখি বনাব পাৰিবা তাৰ যিটো হাইজিন কথা ইয়াত কথাটো কৈছে গুড কোৱালিটি ফুড এণ্ড হাইজিন ষ্টেণ্ডাৰ্ড কাৰণ যিকোনো খাদ্য যেতিয়া চাফা নহয় তেতিয়া মানুহে নাখায় গতিকে আমি তোমাক সকলোখিনি শিকাম খাদ্য কেনেকৈ বনাব লাগে খাদ্য কেনেকৈ তুমি বিক্ৰী কৰিবা কেনেকৈ তুমি খাদ্যটো পৰিৱেশন কৰিবা কেনেকৈ তুমি খাদ্যখিনিক চাফ চুতৰাকৈ তুমি মানুহক দিব পাৰিবা কেনেকৈ তুমি গোটেই ছাৰ্ভিচটো চলাব পাৰিবা ব্যৱসায়টো চলাব পাৰিবা সেই সম্পৰ্কে আমি তোমাক জনাম বুলি মহিলাগৰাকীয়ে সীমাক খুব সাহস দিলে তেওঁক মানে মহিলাগৰাকীয়ে সীমাক কি ক'লে সেই সম্পৰ্কে ক'লে আৰু এই গোটেইখিনি শুনি প্ৰথম অৱস্থাত সীমা বহুত কনফিউজ হৈ গৈছিলে মানে খুব তেওঁ দুধুৰ মুধুৰত পৰিছিলে অলদো তথাপিও she listened attentively sensing her confusion the lady clarified that she need not worry Sima would operate on her own to start NGO would assign 30 of their valued customers to her মানে মহিলাগৰাকীয়ে ক'লে তুমি চিন্তা কৰিব নালাগে কাষ্টমাৰলৈ আমি আমাৰ NGOৰে 30জন মানে কাষ্টমাৰ আমি তোমাক দিম বুলি কৈছে প্ৰথম অৱস্থাত যাক তুমি খাদ্য দিব পাৰিবা বুলি কৈছে she would be given a loan amount to set up her own kitchen at home লগতে তোমাক আমি পইচাও দিম যাতে তুমি নিজৰ এটা কিটচেন মানে এটা পাকঘৰ তুমি সেট আপ কৰিব পাৰা প্ৰতিষ্ঠা কৰিব পাৰা তাৰপিছত based on Sima's performance she would be assigned more customers since Sima needed money immediately the lady also assured her that her loans would be sanctioned even before her training a saving account would be opened in the bank in her name where she would be able to deposit her savings the lady added all our members contribute money to a common pool so that we can help another women like you so Sima you are ready মানে কথাটো এইটো ক'লে যে সীমাক তেওঁলোকে ফাইনেন্সিয়েলি সহায় কৰিব টকা পইচা দি আৰু সীমাৰ যদি কাম ভাল হয় তেনেহ'লে তেওঁলোকে আৰু কাষ্টমাৰ তেওঁলোকক দিব মানে সীমাক দিব লগতে সীমাক অন্যান্য আৰ্থিক মানে কি বুলি কয় যে হেল্প বা সাহায্য তেওঁলোকে দিব সাহায্য নহয় একচুৱেলি লোন দিব আৰু তাৰ পাছত লগতে সীমাই কি কৰিব লাগিব সীমাহঁতৰ এটা দায়িত্ব কি আছে সীমাৰ দায়িত্বটো হ'ল যে তাই কি কৰিব লাগিব এটা মানে কমন পুল তেওঁলোকৰ আছে তেওঁলোকে এজেগাত সকলো যিমানখিনি মানে মহিলা আছে যিসকলে ব্যৱসায় কৰি ইনকাম কৰি আছে তেওঁলোকে পইচা এজেগাত ৰাখিব লাগে সেইটো কথা ক'লে অলপমান বস্তুটো এইটো হৈছে অলপ বেছি দীঘল হৈছে উপায়ো নাই এতিয়া কি ক'বা আৰু মই তোমালোকক তেনেকৈ বুজাব লগা হৈছে সীমা couldn't hide her excitement and yes madam she responded enthusiastically মানে সীমাৰ খুব ভাল লাগিলে তেওঁ খুব মানে এনথুজিয়াষ্টিক মানে খুব তেওঁ মানে উদ্যমিতাৰে তেওঁ কি ক'লে মহিলাগৰাকীক মানে ৰেছপণ্ড কৰিলে বুলি কৈছে তাৰপিছত কি কৈছে চোৱা it was going to be all right thought Sima as she headed back to home it was bright sunny day and Sima thought the sun was shining more brightly on her today her heart brimmed with new dreams and smiles around her corner of her lips broadened like a flower in bloom she couldn't wait to get home to tell Swati the good news all together they would build a new future মানে কথাটো হ'ল যে এনেকুৱা কৈছে ইয়াত কথাটো কি কৈছে যে সীমা সেইদিনা মানে খুব তেওঁৰ ভাল লাগিছিল সীমাৰ এনেকুৱা ফিল হৈছিল যে সূৰ্যটোৱে যেনিবা তাইক চাই হাঁহি আছে সূৰ্যটো গোটেই পোহৰ তাইৰ গাতে পৰিছে তাইৰ মানে হৃদয়খন খুব মানে উপচি পৰি গ'ল বুলি কৈছে হাৰ হাৰ্ট ব্ৰিমড উইথ নিউ ড্ৰিমছ নতুন নতুন সপোন তাই চকুলৈ আহিব ধৰিলে আৰু তাই মানে গৈ পেলাই একদম মানে সোনকালে গৈ তাই নিজৰ ছোৱালী মানে ছোৱালীক কথাখিনি ক'বলৈ তাই খুব মানে সেই সময়ত তাই মন গৈ আছিল বুলি কৈছে গম পাইছা নাই এই কথাখিনি মই ইমান বুজাব তোমালোকক নোৱাৰিলোঁ কাৰণ আমাৰ সময় যিহেতুকে হৈ গৈছে ঠিক আছে গতিকে 29 মিনিট হ'ল ইয়াতে মই ৰাখিছোঁ তোমালোকে ভিডিঅ'টো চাবা ভালকৈ ধন্যবাদ ভালকৈ পঢ়া শুনা কৰিবা